আউট কাণ্ট্ৰিও কৰিছে বাংলাদেশো কৰি আছো বাংলাদেশ মানে বাংলাদেশো কিমান দাড়ি কাটা কিমান লয় তাতে দাড়ি কাটাটো 50 টকা 50 টকা এতিয়া মই ইয়াত দবকা কিবা চলি থকা দোকানতে আছে বৰ্তমান মই দাড়ি কাটিম দাড়ি অলপ লাম্বা হৈছে সেইটো কাৰণে দাড়ি কাটিম দাদা দাড়ি কাটাটো কিমান লয় দাড়ি কাটিটো 30 টকা লয় 30 টকা আচ্ছা এটা ফ্ৰণ্ট কাট কাটিব হা অলপ ভালকৈ কাটিবি আৰু হ'ব
पसंद नहीं आया अभी आएगा शादी है उसका साला को साला का लड़की का शादी साला का लड़की जी এতিয়া দাড়ি কটাৰ পিছত এতিয়া অলপ ভাল হৈছে, অলপ ভালকৈ হৈছে, ফ্ৰেছ হৈছে এতিয়া। দাদাটো মানে বহুত জানে, এক্সপিৰিয়েঞ্চ আছে আৰু আচ্ছা দাদা আপুনি কেইবছৰ আছে কাম কৰা? 15 বছর হয়ে যাব 15 বছৰ। আচ্ছা, সেইটো কাৰণে বহুত এক্সপিৰিয়েঞ্চ আছে। কাম কৰিছে বুজিছে হা ক'ত গৈছে সুধি অঁ, সেইটো কাৰণে এক্সপিৰিয়েঞ্চ আছে কাম কৰাটো, মানে চুলি কাটা আৰু দাড়ি কটা মানে তাৰ এক্সপিৰিয়েঞ্চ আছে আৰু। ক'ত কাম কৰিছে সুধি লওক আপুনি ক'ত ক'ত কাম কৰিছে দাদা? মই ডমকাতো কৰিছো, চৌদি আৰবত কৰিছো, আউট কাণ্ট্ৰিও কৰিছে? বাংলাদেশো কৰি আছো। বাংলাদেশ বা মানে বাংলাদেশো কিমান দাড়ি কাটা কিমান লয়? তাতে ধাই কাটাটো 50 টকা 50 টকা। অঁ আৰু কিবাটো? চুলিটো 100 টকা। অঁ অঁ অঁ। সৌদি আৰব চৌদি আৰবটো? চৌদি আৰব হৈ চুলি কাটাটো 20 ৰিয়াল আৰু ধাৰি কাটাটো 10 ৰিয়াল। অঁ, আচ্ছা হ'ব, পাছত আৰু কথা পাতিম আৰু নেক্সট টাইম আহিলে আৰু লগ কৰি ল'ম। এতিয়াতো মানে কাষ্টমাৰো বিজি আছে, ৰখি আছে যে, তেনেহ'লে ভিডিঅ'টো ইমানেই আৰু।